আজি আমি আপোনালোকৰ সন্মুখলৈ লৈ আহিছোঁ এভাগ জাগ্ৰত মন্দিৰ। নাম ঠাকুৰবাৰী মন্দিৰ। মন্দিৰভাগৰ আছে বহু মহত্ব। মন্দিৰত যদি শুদ্ধ মনেৰে ভক্তসকলে পূজা অৰ্চনা কৰে তেন্তে ভক্তসকলৰ মনোবাঞ্ছা পূৰ্ণ হয়। প্ৰামাণিকভাৱে ইয়াত পূজা অৰ্চনা কৰি চাকৰি প্ৰত্যাশীয়ে চাকৰি পোৱাৰ বিপৰীতে নিঃসন্তান দম্পতীয়ে সন্তান লাভ কৰিবলৈ সক্ষম হৈছে। তদুপৰি ব্যৱসায় বাণিজ্যত অধুন্নতি হোৱা ব্যক্তিয়েও ইয়াত পূজা অৰ্চনা কৰি পদোন্নতি কৰিবলৈ সক্ষম হৈছে। উল্লেখ্য যে 1835 চনতে প্ৰতিষ্ঠা কৰা এই মন্দিৰভাগৰ সম্প্ৰতি নতুন নাম দিয়া হৈছে। শ্ৰী শ্ৰী লক্ষ্মীনাৰায়ণ মন্দিৰ হিচাপে ইয়াক পুনৰ নামাকৰণ কৰা হৈছে। আপোনাৰ নিশ্চয় জানিবলৈ মন গৈছে প্ৰকৃততে এই মন্দিৰভাগ ক'ত আছে। এই মন্দিৰভাগ আছে বিশ্বনাথ জিলাৰ গহপুৰৰ পশ্চিম প্ৰান্তৰ হেলেমত। বিপৰীতে অতি দুখ লগা বিষয় এই যে ভক্তৰ মনোকামনা পূৰ্ণ কৰি অহা মন্দিৰভাগ যেনেকৈ জাকত জিলিকা হ'ব লাগিছিল তাৰ বিপৰীতে এক জৰাজীৰ্ণ ৰূপ মন্দিৰভাগৰ দেখিবলৈ পোৱা গৈছে। মন্দিৰভাগৰ জৰাজীৰ্ণ পৰিৱেশতেই পূজা অৰ্চনা কৰিছে ভক্তসকলে। তদুপৰি চৰকাৰৰ পৰাও আজি পৰ্যন্ত কোনো অনুদান পাবলৈ সক্ষম হোৱা নাই এই ইতিহাস প্ৰসিদ্ধ মন্দিৰভাগে। বৰ্তমান মন্দিৰভাগৰ এখন নতুন পৰিচালনা সমিতি গঠন কৰা হৈছে আৰু নতুন পৰিচালনা সমিতিখনৰ পৰা আশা কৰা হৈছে মন্দিৰভাগ পুনৰ জাকত জিলিকা হৈ উঠিব। আপুনিও জনাওক এটি সেৱা ইয়াৰ পৰাই আৰু আশা কৰক মনৰ মনোকামনা পূৰ্ণ কৰক আপোনাৰ মনোকামনা শ্ৰী শ্ৰী লক্ষ্মীনাৰায়ণ মন্দিৰে। আমাৰ হাতত মন্দিৰৰ পূজাৰীৰ ভাষ্য আছে, লগতে নতুন পৰিচালনা সমিতিৰ বিষয়ববীয়াৰ ভাষ্য আছে। উক্ত ভাষ্য আপোনালোকলৈ আগবঢ়ালোঁ। আমাৰ এই মন্দিৰভাগ আচলতে আমাৰ ইয়াত এতিয়া নতুন নামাকৰণ কৰা হৈছে শ্ৰী শ্ৰী লক্ষ্মীনাৰায়ণ মন্দিৰ। কিন্তু ইয়াৰ আচল নামটো হৈছে আমাৰ আগৰ পৰা আমি জানি আহিছোঁ যে ঠাকুৰবাৰী মন্দিৰ। ঠাকুৰবাৰী মন্দিৰ বুলি কোৱাৰ লগে লগে এই সমগ্ৰ অঞ্চল গহপুৰ অঞ্চলতে আজি বিখ্যাত। আৰু এই মন্দিৰটো একেবাৰে এটা ঐতিহাসিক এটা ইতিহাস আছে। 1835 চনতে এই মন্দিৰভাগ স্থাপন হৈছে আৰু এই মন্দিৰৰ লগত সমগ্ৰ এই অঞ্চলৰ ৰাইজৰ আৱেগ অনুভূতি ধৰ্মীয় অনুভূতিবিলাক জড়িত আছে। আৰু এই এটা পৰম্পৰা এটা বিশ্বাস আছে, জনবিশ্বাস এটা আছে যে এই মন্দিৰভাগত যি কামনাৰে ৰাইজ আহে, ভক্তপ্ৰাণ ৰাইজ আহে, সেই কামনা তেখেতসকলৰ আজি পৰ্যন্ত সফল হৈ আহিছে বুলি আমি অৱগত। নিশ্চয় আমাৰ এই অঞ্চলৰ বহুত ছাত্ৰ ছাত্ৰীয়ে যিখিনি কামনা লৈ পেলাই ইয়াত আহে, ভালকৈ উত্তীৰ্ণ হ'ব লাগে বা চাকৰি এটা সংস্থাপন পাব লাগে, সেই সংস্থাপন পাইছে, চাকৰি পাইছে সেইমতে। আৰু শিক্ষাৰ ক্ষেত্ৰত তেওঁলোক আমাৰ নজিৰত আমাৰ চকুৰ আগত সেই ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট উন্নতি কৰিছে। আৰু লগতে আৰু এটা কথা আমি ইয়াত সংযোজন কৰিব লাগিব যে ইয়াত যি আশা লৈ পেলাই যে যিসকলৰ সন্তান নাথাকে, সন্তান নোহোৱা যিসকল পৰিয়াল দম্পতী, সেইসকলে এটা ডাঙৰ এটা আশা লৈ পেলাই, বিশ্বাস লৈ পেলাই, আস্থা লৈ পেলাই ইয়াত আহে আৰু ইয়াত কিবা এভাগ আগবঢ়াই থৈ যায় আৰু সেইমতেই তেখেতসকলে সেই ফল প্ৰাপ্তি পাইছে। আমাৰ এটা চাক্ষুষ প্ৰমাণ কিছুমান আছে ইয়াত, উদাহৰণ আমি ক'ব পাৰোঁ, এতিয়া নাম পাহৰিছোঁ মই। কিন্তু ব্যৱসায় ক্ষেত্ৰত যিসকল অলপ অধুন্নতি হৈছে, আমাৰ চকুৰ দৃষ্টিত অৱনতি হোৱা বুলি অনুভৱ কৰিবলৈ যিসকল ব্যৱসায়িক ব্যক্তিসকল ইয়ালৈ আহিছে, আমি দেখিছোঁ, এতিয়া চকুৰ সন্মুখত দেখিছোঁ তেখেতসকলৰ দুপে উন্নতি হৈ গৈ আছে। বিশেষ আমি পৰিতাপে কথাটো ক'ব লাগিব, আমি যদিও এই মন্দিৰভাগৰ লগত অতীজৰ পৰা জড়িত হৈ আছোঁ, কিন্তু এই মন্দিৰভাগৰ উন্নয়নৰ ক্ষেত্ৰত আমাৰ এই ৰাইজ যদিও আস্থা আছে মন্দিৰভাগৰ প্ৰতি, কিন্তু এই ৰাইজ এই মন্দিৰভাগৰ উন্নয়নৰ ক্ষেত্ৰত কিছু অলপ উদাসীনতা আমি পৰিলক্ষিত কৰি আহিছোঁ।
এতিয়া এই মন্দিৰভাগৰ লৈ পেলাই বিভিন্ন ধৰণৰ পৰিচালনা সমিতি গঠন হৈছে উন্নয়ন আগতে 2007 চনৰ আগৰ পৰাই, কিন্তু সেই উন্নয়ন সমিতিবিলাকে এই মন্দিৰভাগৰ উন্নয়নৰ ক্ষেত্ৰত বিশেষ এটা অৰিহণা আজিলৈকে যোগোৱা আমি দেখা পোৱা নাই। গতিকে আৰু এটা কথা মই চৰকাৰলৈ আহ্বান জনাব বিচাৰিছোঁ যে এনেধৰণৰ ঐতিহাসিক এটা ঐতিহ্যপূৰ্ণ মন্দিৰভাগ আজি পৰ্যন্ত কিন্তু কোনো চৰকাৰী অনুদান আমি লাভ কৰিবলৈ সক্ষম হোৱা নাই। এইটো লক্ষ্মীনাৰায়ণ মন্দিৰ, শ্ৰী শ্ৰী লক্ষ্মীনাৰায়ণ। এতিয়া 1835 চনতে স্থাপিত হোৱা। এইটো এতিয়া বেয়া হৈ আছে, এই জংঘল চাব লাগিব। এইটো বেয়া ঠিক ৰাইজে আহি ঠিক ঠাক কৰিলেহে ঠিক হ'ব। এতিয়া পুনৰ এই কমিটি আছিলে এতিয়া এই আৰু এতিয়া একো নকৰিলে। এতিয়া বাউণ্ডাৰী একো নবনালে। এই চাৰিওফালে বাউণ্ডাৰী এতিয়া মাৰিবলৈ আছে একদম। আহে দূৰৰ পৰা আহে, কেতিয়াবা গুৱাহাটীৰ পৰা আহে, কেতিয়াবা এতিয়া লখিমপুৰৰ পৰা আহে, কেতিয়াবা ডিব্ৰুগড়ৰ পৰাও কেতিয়াবা আহে। পূজাৰী এতিয়া বাবাবিলাক আছে, বাবাবিলাক মৰি গ'ল। এতিয়া মোকে চমজাই গ'ল, মোকে চুলি ঘূৰাই পেলাই মোকে ইয়াতে সাধু আহিলোঁ। श्री रामचंद्र की पाल भज मन हरण भव भय दारुण नव कंज लोचन कंज मुख कर कंज पद कंदारुणम कंदर पय घड़ी तड़ित से नव नील नीरज सुंदरम पट बीजमान हो तड़ित रुकि सुखि नौमि जन के सुधावरम भर दीन